ৱেলকাম টু প্ৰতিদিন চিকে। আজি আমি আলোচনা কৰিম পূৰ্বে অনুষ্ঠিত টেটৰ কেইটামান প্ৰশ্ন উত্তৰ। শিকন তত্ত্বত প্ৰাকৃতিক প্ৰতিক্ৰিয়া জনা যায়। ক অনুবন্ধিত উদ্দীপক, খ অনুবন্ধিত প্ৰতিক্ৰিয়া, গ অনুবন্ধনহীন উদ্দীপক, খ অনুবন্ধনহীন প্ৰতিক্ৰিয়া। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল খ অনুবন্ধনহীন প্ৰতিক্ৰিয়া। আইভান পেভলভে অনুবন্ধনৰ কোনটো তত্ত্ব আগবঢ়াইছিল? ক পৰম্পৰাগত বা মৌলিক অনুবন্ধন তত্ত্ব, খ ব্যৱহাৰিক বা কাৰ্যাত্মক অনুবন্ধন তত্ত্ব, গ অনুবন্ধন তত্ত্ব, খ ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক পৰম্পৰাগত বা মৌলিক অনুবন্ধন তত্ত্ব। গেষ্টাল্ট শব্দটোৰ অৰ্থ হৈছে ক আৰ্হি, খ আকাৰ, গ আকৃতি বা অৱয়ব, খ ওপৰৰ আটাইকেইটা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল খ ওপৰৰ আটাইকেইটা। তলৰ কোনটোৱে সংযোগবাদ বুজায়? ক উদ্দীপক প্ৰতিক্ৰিয়া তত্ত্ব, খ প্ৰতিক্ৰিয়া উদ্দীপক তত্ত্ব, গ সামগ্ৰিকতাবাদী তত্ত্ব, গ অনুবন্ধন তত্ত্ব। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক উদ্দীপক প্ৰতিক্ৰিয়া তত্ত্ব। শিকনৰ ধনাত্মক স্থানান্তৰকৰণ সংঘটিত হয় ক একেধৰণৰ কামৰ ক্ষেত্ৰত, খ বিপৰীত ধৰণৰ কামৰ ক্ষেত্ৰত, গ এটা ভাষিক আৰু এটা দৈহিক কামৰ ক্ষেত্ৰত, খ ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক একেধৰণৰ কামৰ ক্ষেত্ৰত। শিক্ষাদানৰ বিশেষ উদ্দেশ্যবোৰ লিখাটো কোন পৰ্যায়ৰ কাৰ্য? ক শিক্ষাদানৰ আগৰ পৰ্যায়ৰ, খ শিক্ষাদান পৰ্যায়ৰ, গ শিক্ষাদানৰ পিছৰ পৰ্যায়ৰ, খ ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক শিক্ষাদানৰ আগৰ পৰ্যায়ৰ। বিশেষ শিক্ষা তলৰ কোনটোৰ লগত জড়িত? ক প্ৰাপ্তবয়স্ক শিক্ষাৰ লগত, খ প্ৰতিভাশালী শিশুৰ লগত, গ ব্যতিক্ৰমী শিশুৰ শিক্ষাৰ লগত, খ শিক্ষক প্ৰশিক্ষণৰ লগত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক ব্যতিক্ৰমী শিশুৰ শিক্ষাৰ লগত। প্ৰকল্প পদ্ধতিটো আগবঢ়াইছিল ক ৰুছুৱে, খ কিলপেট্ৰিকে, গ প্লেটোৱে, খ হাৰ্বাৰ্টে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল খ কিলপেট্ৰিকে। শিশুকেন্দ্ৰিক শিক্ষাদান হ'ল এনে এক পদ্ধতি য'ত ছাত্ৰ-ছাত্ৰীসকল সকলো সময়তে সক্ৰিয় আৰু সৃষ্টিশীল। খ পুথিগত বিদ্যাত বেছি গুৰুত্ব দিয়া হয়, গ শিক্ষণ প্ৰক্ৰিয়াৰ মূল ব্যক্তি হৈছে শিক্ষক, ঘ ছাত্ৰ-ছাত্ৰীসকল নিষ্ক্ৰিয় শ্ৰোতা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক ছাত্ৰ-ছাত্ৰীসকল সকলো সময়তে সক্ৰিয় আৰু সৃষ্টিশীল। শ্ৰেণীকোঠাৰ শিক্ষণ ফলপ্ৰসূ কৰিবলৈ তলৰ কোনটো আটাইতকৈ প্ৰয়োজনীয়? ক পাঠ পৰিকল্পনা প্ৰস্তুতকৰণ, খ শিক্ষকৰ ব্যক্তিত্ব, গ উপযুক্ত শিক্ষণ প্ৰণালীৰ প্ৰয়োগ, খ ছাত্ৰ-ছাত্ৰীক অধ্যয়ন সামগ্ৰী যোগান। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল উপযুক্ত শিক্ষণ প্ৰণালীৰ প্ৰয়োগ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।